সকলোকে প্ৰথমতে নমস্কাৰ দেই আৰু আপোনালোকক প্ৰথমতে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি হ'ল আকৌ দুমাহী আৰু দুমাহীৰ দিনা আমি চবে একেলগ হৈ আকৌ আমাৰ ভেলাঘৰটো জ্বলাই দিলোঁ পুৱাই। এতিয়া আহিলোঁ আকৌ আমি হিৰহঁতৰ ঘৰলৈ বুলি। সি আমাক মাতিছিল বিহু খাবলৈ। চ' আকৌ প্ৰিয়াংশু মই আহি গ'লোঁ সিহঁতৰ ঘৰত আৰু এতিয়া আমাক দিছে চাহ খাবলৈ, পিঠা লাৰু চব দিছে আৰু খাব। এতিয়া আকৌ ওলালোঁ আমি মেমহঁতৰ ঘৰলৈ বুলি। কালিয়ে মেম মাতিছিল মেমহঁতৰ ঘৰত বিহু খাবলৈ। চ' আহি গ'লোঁ এতিয়া। আমাৰ লগত আহিছে প্ৰিয়াংশু, মই আৰু লগতে আহি গৈছে আমাৰ লগত মিন্ময়। আৰু এতিয়া আমাক দিলে ধুনীয়াকৈ চাহ খাবলৈ। এতিয়া আহিলোঁ আকৌ মিন্ময়হঁতৰ মোমাইকহঁতৰ ঘৰলৈ বুলি। মিন্ময়হঁতৰ ঘৰত যোৱা নহ'ল, চ' মিন্ময়হঁতৰ মোমাইকৰ ঘৰৰ পৰাই আমি ঘূৰি দিলোঁ আৰু ঘৰলৈ বুলি। আৰু আপোনালোকে এই ভেলাঘৰটো চাওকচোন কি ধুনীয়াকৈ সজাই তুলিছে। ইহঁতক আকৌ বাটতে লগ পালোঁ। ইহঁতে আকৌ আহিছিল আমাৰ ঘৰত বিহু খাবলৈ মই নথকা সময়ত। এতিয়া আকৌ ওলালোঁ প্ৰিয়াংশুহঁতৰ ঘৰলৈ বুলি। প্ৰিয়াংশু মোক বিহু খাবলৈ লৈ যায় বোলে সিহঁতৰ ঘৰত আৰু বাটতে লৈ ল'লোঁ আমি এটা ব্ৰইলাৰ আৰু আহি কিনে খাব দিলে মোক চাহ। আপোনালোকক আকৌ এটা কথা কোৱাই হোৱা নাছিল, প্ৰিয়াংশুহঁতৰ উৰুকা আজিহে। ইয়াত আকৌ ৰাইজৰ মানুহখিনিয়ে একেলগ হৈ ভাগৱত পাঠ কৰি আছে। এইটো হ'ল ইহঁতৰ আগৰ পৰা পৰম্পৰা আৰু ইয়াত মাহ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে, লগতে ভোগৰো ব্যৱস্থা কৰা হৈছে। মাহ প্ৰসাদটো বাৰু খোৱা হৈ গ'ল, এতিয়া আকৌ ৰাইজৰ মানুহখিনিয়ে একেলগ হৈ মেজি জ্বলাই আছে। সকলোৱে মেজিৰ তাপ লৈ আছে আৰু। সেই গাইছ প্ৰিয়াংশু মোৰ বাবে ব্ৰইলাৰ বনাই আছে, এয়া চাব পাৰে শীতৰ কাৰণে। আজিৰ খানা পিনা আমাৰ গাইছ হৈ গ'ল। এতিয়ালৈ গুড নাইট, কালি লগ পাম। সকলোকে প্ৰথমতে সুপ্ৰভাত। এতিয়া বাজিল 8টা আৰু আমাৰ শুই উঠোঁতে আজি দেৰিয়ে হ'ল অলপ। সকলোৱে সুন্দৰভাৱে গলত গামোচা লৈ ওলাই আহিছে আৰু লগতে কৰি যাই আছে নাম প্ৰসংগ সকলোৰে পদূলিৰ মুখে মুখে। ইয়াত আকৌ কিবা আলু ভাজাও খাব দিলে দেই গাইছ। প্ৰিয়াংকুক এবাৰ মই আকৌ ভয় পাইছিলোঁ, মোৰ অলপ পিঠিৰ বিষ আছে। সি আকৌ কিবা থেৰাপি কৰি দিলে, কিন্তু বহুতখিনি আৰাম পাইছোঁ। কিমান আৰু ঘৰতে বহি থাকিব, এতিয়া অলপ ওলাই আহিছোঁ ৰ'ব, ষ্টেচনৰ দেখি ফুৰিবলৈ বুলি। ইয়াত বোলে আকৌ কিবা ফাংচন আছে আজি, চ' এতিয়া ডেন্সিং চলি আছে আৰু কালি লৈ আছে বোলে ছিংগাৰ। আৰু এতিয়া আমি ঘৰলৈ আহিলোঁ। বৰমাই মাংস বনাই আছে আৰু আমি চাই বহি আছোঁ আৰু আজি মিনি ব্লগটো এইখিনি আছিল। আজিলৈ বাই বাই, টাটা।